নমস্কাৰ বন্ধুসকল, মোৰ নামটো অৰ্চনা বৰা বৰুৱা। মই দেৰগাঁৱৰ জীয়ৰী আৰু গুৱাহাটীৰ বোৱাৰী। মই আজি 13 বছৰ ধৰি ওমানত আছোঁ। আজি ওমানৰ মাস্কাটত মানে ওমানৰ কেপিটেল মাস্কাটত আজি বহাগী বিদায় আমি পাতিবলৈ গৈ আছোঁ। তাৰে আয়োজন চলি আছে। এতিয়া ইয়াতে ৰাতিপুৱা 8টা বাজিছে আৰু সন্ধিয়া 7টা বজাৰ পৰা বিহুৰ ফাংচন ইয়াত আৰম্ভ হ'ব। আমি অসমৰ পৰা এগৰাকী আৰ্টিষ্টক মাতিছোঁ, ইয়ালৈ ইনভাইট কৰিছোঁ ইয়াতে প্ৰগ্ৰেমটো কৰিবৰ কাৰণে। তেখেত ইতিমধ্যে যোৱাকালি ৰাতি 11:30 ইয়ালৈ আহি পালেহি আৰু এতিয়া মই বৰ্তমান মাস্কাটত নাথাকোঁ, মই থাকোঁ চুৰত। মাস্কাটৰ পৰা 200 কিলোমিটাৰ্ছৰ ডিষ্টেঞ্চ হয়। তো এতিয়া মই ইয়াৰে ৰাতিপুৱা 8টা বাজিছে, আমি এতিয়া ইয়াৰ পৰা ষ্টাৰ্ট কৰিম মাস্কাটলৈ বুলি। আহকচোন আমাৰ জাৰ্ণিটো ষ্টাৰ্ট কৰোঁ। এই ঘৰৰ পৰা ওলাইছোঁ আৰু এতিয়া বস্তু বাহিনী লৈ পেলাই। ল'ৰা ছোৱালী থাকিলে বস্তুও বেছি হয়। চুৰখন গোটেই আপোনাৰ সাগৰৰ পাৰে পাৰে আছে, মানে সাগৰৰ কিনাৰত, গম পাইছে? এয়া চাওকচোন কি ধুনীয়া পানীৰ কালাৰ চায়ে মনটো ভাল লাগি যায়। ইমান ধুনীয়া লাগে দেখিবলৈ। এতিয়া আহি আমি আমাৰ হোটেলখন পালোহি, য'ত আমি আজি থাকিম। মানে আমি প্ৰগ্ৰেমটো কৰি পেলাই য'ত থাকিম এইখনেই হ'ল আমাৰ হোটেলখন। মই ৰেডি, সাজি কাচি ওলাইছোঁ বিহু নাচিমগৈ বুলি। বৰ এটা খুব বেছি মেকআপো কৰা নাই, শ্লাইট মেকআপ অলপ কৰিছোঁ। একচুৱেলি ক'বলৈ গ'লে মই মেকআপ কৰিব নাজানোৱেই। এতিয়া আমি আমাৰ হোটেলৰ পৰা ওলালোঁ। এতিয়া আমি ভেন্যুলৈ গৈ আছোঁ, য'ত আজি প্ৰগ্ৰেমটো হ'ব। এতিয়া আমি তালৈ যাবলৈ আৰম্ভ কৰিছোঁ আৰু লগ পাম। আৰু আজি কোন আৰ্টিষ্ট আহি আছে সেইটো ছাৰপ্ৰাইজ হয়, মই পিছত ভিডিঅ'ত দেখাই দিম। বাই। আমি আমাৰ প্ৰগ্ৰামৰ ভেন্যুত আহি পালোহি। ৰাইজসকল অলৰেডি অহা ষ্টাৰ্টেই কৰিলে, আমি অলপ দেৰিয়ে হৈ গ'লোঁ। মানুহ আহিছে বহুতখিনি। আমাৰ বিহু নাচি আছোঁ। মই কোনজনী বাৰু আপোনালোকে ধৰিব পাৰিছেনে? ক'বচোন কোনগৰাকী হয় মই, মোৰো জানিব মন গৈছে। আপোনালোকে চিনি পাইছেনে নাই মোক? ইয়াতে মই অকণমানি ক্লিপ এটা দিছোঁ বিহুৰ নাচটোৰ। গোটেই নাচটো, গোটেই হুঁচৰিটোৰ আমাৰ বিহু হুঁচৰিটো মই অলৰেডি ইউটিউবত দি থৈছোঁ, আৰু এইটো ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতো মই বাৰু বিহু হুঁচৰিৰ লিংকটো দি দিম। এতিয়া টাইম হ'ল ছাছপেন্সটো আঁতৰোৱা। এয়াই হ'ল আমাৰ আজিৰ
আৰ্টিষ্ট, গেষ্ট আৰ্টিষ্ট আমাৰ চবৰে আটাইৰে মৰমৰ বৰ্ণালী কলিতা বা তেখেতে আহি আজি ইয়াতে পাৰফৰ্ম কৰিছেহি। আমি চববোৰে আৰু মিলি নাচি আছোঁ আৰু তেখেতে ষ্টেজত গাই আছে, আমি তলত নাচি আছোঁ। বৰ ভাল লাগিছে, বৰ ধুনীয়া বিহু হ'ল, ফাংচনটো হ'ল। তেখেতে একদম বহুত ভাল পাৰফৰ্মেঞ্চ কৰিলে, কিন্তু বহুত ভাল লাগিল, বহুত এনজয় কৰিলোঁ আমি। এইটো এটা হিন্দী নম্বৰ, কিমাননো অকল অসমীয়াই গাব, মাজতে এটা দুটা হিন্দী গানো গাই দিছে, বৰ ভাল লাগিছে। এখন ফটো আমাৰ আৰ্টিষ্টৰ লগত। এনেকেই মই আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ লগত।